আপুনি ইমান কৰি লৈছে কৈছে ছাৰে কৈছে বাসুদেৱ বড়ো কৈছে 200 কৰি লৈছে ইমান বেছি হোৱা নাই 200 কৰি লোৱাটো ইয়াক কোৱাতে মানে তোৰ ভৱিষ্যতটো মোৰ হাতত আছে মই মেট্ৰিক পৰীক্ষাত যিখিনি কি আছে মই ফেল কৰিব পাৰো পাছ কৰি দিব পাৰো এনেকৈ কৈছে আৰু না তাৰপিছত এনেকৈ কোৱাতে মই মানে মানা নাই কোনে কৈছে কেৰাণীজনে কৈছে কেৰাণীজনে ক'লে কেৰাণীজনৰ নামটো বাসুদেৱ বড়ো আৰু মনা নাই ছাৰে এনেকা অলপমান কিবা ক'লো ছাৰক কোৱাত কি কয় ৰেড চাৰ্টিফিকেট ওলাই দিম কৈছে আৰু স্কলাৰশ্বিপ স্কুল চাৰ্টিফিকেটো দিছিল তাতেও মানে 50 টকা কৰি লৈ আছে ছাৰে আৰু কি তোমালোকে কি ক'বা চৰকাৰক কিবা জনাবা আৰু এইটো যে এইবিলাক যোনটো বিনামূলীয়া হয় এইবিলাকত পইচা দাবী কৰিব নোৱাৰি না ছাৰসকলে মানে চৰকাৰৰ পৰা আমাক চাইকেল দিছে চৰকাৰী চাইকেল আমি আগতে স্কুল পঢ়িছিলো এবাৰ মেট্ৰিক পাছ কৰিছো ফাৰ্ষ্ট ইয়াৰত কিন্তু আমি চাইকেল ল'ব আহিছো তেতিয়া আমাক কেৰাণীয়ে কয় কেৰাণী মাষ্টৰ নাম হ'ল বাসুদেৱ বড়ো তেওঁ কৈছে যে চাইকেল লোৱাৰ কাৰণে 200 টকাকে ফিজ দিব লাগিব সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিছো যাতে আমাৰ এইটো চাইকেল লোৱাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে